ওই ঢোল পেপা বাজিলে কুলিয়ে বিনালে ওই গছে বনে খলালে ওই পাত হিনুয়া বতৰত চেনাইক নিদেখিলে ওই বিহু বিহু নেলাগে গাত। নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ বহাগ বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো আৰু উলগ জনাইছো। আগন্তুক বছৰটি যাতে সুখৰ হওক আৰু ভাল নতুন যাতে সুখৰ বতৰা কঢ়িয়াই আনে তাৰে কামনা কৰিছো। আৰু আমি একেলগে সকলোৱে মিলি যাতে কৰোনা ভাইৰাছ অৰ্থাৎ কোভিড-19ক যাতে পৰাস্ত কৰিব পাৰো আৰু আমাৰ ধৰাখনিলৈ যাতে নতুন বতৰা সুখৰ বতৰা যাতে কঢ়িয়াই আনিব পাৰো। ধন্যবাদ।